থানা বেলেগ ঘৰ এটা নিজে কিয় এনেকৈ কৰি আছে ডিএছপি হোৱাৰ সপোন কেৱল তোমাৰেই নাছিল তোমাৰ ডিএছপিৰ ওপৰত চোৱাৰ সপোন মোৰো আছে কিন্তু আজি সপোনটো মা দেউতাক দেখা মোৰ মনতেই নপৰে দেউতাৰ অনুভৱ বেছিকৈ কৰিবলৈ লোৱাৰ লগে লগে দাদাক দেউতা বুলি মাতিবলৈ ল'লো আৰু নবৌক মা তাৰপিছত তুমি মোৰ জীৱনলৈ আহিলা মা দেউতাৰ পিছতে তোমাকো জীৱনৰ অপৰিহাৰ্যজন বুলি ভাবিবলৈ ল'লো তুমি মোতকৈ বেছি পঢ়িলা মই নপঢ়ি দাদাক সহায় কৰাৰ কাৰণে চাকৰিত সোমালো কিন্তু আজি থানাত ষ্টাফৰ সন্মুখতে মোক কৰা ব্যৱহাৰক দেখি এনেকুৱা লাগিল ময়ো পঢ়িব লাগিছিল অন্ততঃ তুমি ধমকি দিব নোৱাৰা পোষ্টত থকাকৈ পঢ়িব লাগিছিল ৰেপিষ্টক কাটি ফুৰাটো ধৰিবলৈ কিমান প্ৰেছাৰ তুমিও জানা মই মাত্ৰ মোৰ ডিউটি কৰিছিলোঁ প্ৰথম দিনাই তেনেকৈ ডিউটি নকৰা হ'লেও তুমি ডিএছপি হৈয়ে থাকিলাহেঁতেন ল'ৰাজনে কমপ্লেইন কৰে কাৰণে মই তোমাক চকীখনৰ কথা সুধিলোঁ আচ্ছা চৰি সেয়া চোৱা মই কাণত ধৰিছোঁ আৰে মই কাণত ধৰিছোঁ কানহতে হৈ ধৰিলৈ তোমাৰে হৈ প্ৰেমৰ নৈ পাৰে হবা কেনেকৈ তুমি মই নাজানো দেখিলা অন দ্য স্পট কেনেকে কাণত ধৰা ধৰি প্ৰেমৰ গান বনাই দিলো क्या हुआ सर का बिहार कोरोना फूल गया জগাৰ লগায়া क्या लगाया ডিএছপি হৈ আহি ফোন কৰিলোঁ ধনী হৈও খং কৰিব লাগিব সেইটো সংসাৰৰ ব্যাকৰণ তো আকৌ সেইটোকে পাহৰিছ যে ল'ৰা মোৰ ডিউটি আছে মই আহোঁ বোলে থানাৰ দায়িত্ব মই আছে ঘৰত কি থৈছে ভেৰি গুড ভেৰি গুড দিয়ক এইটো অপৰাধ পূৰ্ব গজলা কি কৈছে তেওঁ কৈছে খানাত আছে চাই বৰা এনজয় কৰ তহঁতে পুৰা